বন্ধুসকল আপুনি সাকসেছ বিচাৰিছে নেকি ফৰএভাৰৰ ভিতৰত কোৱেশ্চন হৈছে এইটোৱে আপোনাৰ মাইণ্ডত বাৰ ৰিপিটেডলি আহে যে কেনেকৈ সাকসেছ পাম প্ৰডাক্টছ লোৱা নেচেচাৰী নেকি প্ৰডাক্টছ ল'ব লাগে নেকি ফৰএভাৰৰ ভিতৰত বিজনেছটো কেনেকৈ হ'ব প্ৰডাক্টছ নোহোৱাকৈ বিজনেছ হ'ব নেকি আৰু এনেকুৱা এটা এক্সকিউজ হয় যে মানুহক কি চেল কৰিব নালাগে বহুতখিনি মানুহে ভাবে যে এইটো প্ৰডাক্টটো আমি একো চেল কৰিব নালাগে এনে অট'মেটিকলি এটা পইচা আহি থাকিব নাহে যদি আপুনি এইবিলাক কনফিউজন হৈ আছে ঠিক আছে কনফিউজন হৈ আছে আপুনি যদি প্ৰব্লেমত পৰি আছে বহুত টাইমৰ পৰা এই ভিডিঅ'টো শেষলৈ চাওক কাৰণ মই ইয়াত আপোনাক ক'ব খুজিছোঁ ট্ৰুথ সঁচা কথাখিনি চ' হেল্ল' এভৰিৱান দিছ ইজ নাৰায়ণজ্যোতি পাটোৱাৰী এণ্ড মই ইয়াত ফৰএভাৰ বিজনেছ কনচালটেণ্ট হয় ঠিক আছে চ' গাইজ এই চেনেলটোত এই অসমীয়া যোনটো চেনেল মোৰ আৰু এটা চেনেল আছে যোনটো মই হিন্দীত কওঁ এইটো স্পেচিয়েলি আমাৰ অসমৰ আৰু আমাৰ নৰ্থ ইষ্টৰ কাৰণে ঠিক আছে ইয়াত মই ভিডিঅ'জ বনাওঁ নেটৱৰ্ক মাৰ্কেটিং আৰু ফৰএভাৰ প্ৰডাক্টছ আৰু ফৰএভাৰ বিষয়ত বিজনেছ নলেজ এণ্ড অল কেনেকৈ আপুনি বিজনেছটো কৰিব পাৰে আৰু মই তাত প্ৰভাইড কৰোঁ ৰাইট নলেজ ঠিক আছে কমপ্লিট ট্ৰেন্সপেৰেঞ্চিৰ সৈতে মই কোনো ফেক নলেজ নিদিওঁ ইয়াত ঠিক আছে কোনো ফেক মটিভেশ্যন মই ইয়াত নিদিওঁ আৰু মই ফেক মিছা কথা এটা নকওঁ প্ৰথম কথা ঠিক আছে যিখিনি কথা কওঁ সঁচা কথা কওঁ ইয়াত ঠিক আছে ট্ৰেন্সপেৰেঞ্চিৰ সৈতে মই কথাখিনি কওঁ ভিডিঅ'ৰ মাধ্যমেৰে চ' ডেফিনেটলি মোৰ চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো হিট কৰি ল'ব যাতে আপুনি এনেকুৱা সঁচা অথেণ্টিক ইনফৰ্মেশ্যন ডেইলি পায় আৰু য়েছ মই ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে আপোনাৰ যদি কিবা ডাউট আছে ফৰএভাৰ লিভিং বা নেটৱৰ্ক মাৰ্কেটিঙৰ সৈতে মোক আপুনি কণ্টেক্ট কৰিব পাৰে এইটো বিষয়ত ঠিক আছে আৰু হোৱাটছএপৰ থ্ৰু দি আপুনি কণ্টেক্ট কৰিব পাৰে বা আপুনি মই এটা ফ্ৰী কনচালটেশ্যনো দিওঁ ৰাইট বিচাইডছ দিছ আপুনি যদি বুজিব বিচাৰিছে যে অট'মেশ্যন কি হয় আপোনাৰ নেটৱৰ্ক মাৰ্কেটিং বিজনেছটো অট'মেট কেনেকৈ কৰিব পাৰে ৰাইট সেইটো কাৰণে আপুনি যদি বুজিব বিচাৰিছে আমি কি ধৰণে কাম কৰি আছোঁ তো হোৱাটছএপ নম্বৰ মোক কণ্টেক্ট কৰিব পাৰে স্ক্ৰীণত দিয়া আছে নম্বৰ তাতে আপুনি পাৰ্চনেলি কানেক্ট কৰিব পাৰে আপোনাক মই প্ৰপাৰলি এতিয়া গাইড কৰিম এই বিজনেছটো আপুনি 100% অনলাইন কেনেকৈ কৰিব পাৰে আৰু এটা প্ৰপাৰ ছিষ্টেমত আৰু যদি আপুনি ফৰএভাৰত যদি ফ্ৰী ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰিছে তেনেহ'লে মোৰ তলত দিয়া ডেছক্ৰিপশ্যন লিংকত আপুনি ডেছক্ৰিপশ্যনত ফ্ৰী ৰেজিষ্ট্ৰেশ্যন নিজে কৰিব পাৰে ঠিক আছে নিজে ফ্ৰী ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে কাকো এটকা পইচা দিব দৰকাৰ নাই এনৰলমেণ্টৰ নামত ঠিক আছে আৰু যদি আপুনি বিচাৰিছে যে মই ফৰএভাৰটো কেনেকৈ কৰি আছোঁ অট'মেশ্যনৰ থ্ৰু দি তেনেহ'লে লিংক ডেছক্ৰিপশ্যন আছে সেইটো আপুনি চেক আউট কৰিব পাৰে চ' ইয়াৰ সৈতে আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ চ' চাওক ফৰএভাৰৰ বিজনেছ মডেলটো কাম কেনেকৈ কৰে কি হয় ফৰএভাৰ বিজনেছ মডেলটো ফৰএভাৰ ইজ এ প্ৰডাক্ট বেছড কোম্পানী এইটো এটা প্ৰডাক্ট বেছড কোম্পানী হয় আৰু ইয়াত এণ্টায়াৰ মডেলটো যাক মডেলটো হৈছে ডিৰেক্ট চেলিং মডেল বুলি কয় ডিৰেক্ট চেলিং মানে কি যে আৰ্নিং যিখিনি হ'ব প্ৰডাক্ট প্ৰমোশ্যনৰ নামত বা প্ৰডাক্ট ইউজৰ নামত বা প্ৰডাক্টখিনি যেতিয়া চেল হ'ব বাট ডাজ দিছ মিন কি বিজনেছ কি নচলিব নেকি বিজনেছ কি নহ'ব নেকি উইদাউট প্ৰডাক্ট ৰাইট সেইটো নহয় 2 নম্বৰ কথাটো হৈছে কি প্ৰডাক্টছ কম্পালচৰি নেকি চাওক কোনো কোম্পানীয়ে আপোনাক ফ'ৰ্চ নকৰে টু টেক প্ৰডাক্টছ বাট কথাটো হৈছে কি দেয়াৰ ইজ এ ভেৰি বিগ বাট এটা বিগ বাট এটা আছে এক্সাম্পল আপোনাক দি আছোঁ এটা যদি আপুনি প্ৰডাক্ট যদি ইউজ নকৰে আপুনি ডিফিকাল্ট এইটোৱে পাব যে টিম বা আপুনি যোন মানুহে বুজিব বিচাৰিছে আপুনি ক'ব নোৱাৰিব ইয়াৰ প্ৰডাক্টছৰ কোৱালিটি কি কিয় ল'ব মানুহে প্ৰডাক্টছ ৰাইট চ' আপুনি এইটো কথা বুজিবই নোৱাৰিব আপোনাক কনফিডেঞ্চ নাথাকিব ভিতৰত ৰাইট ইমেজিন কৰক যে আপুনি এজন মানুহক ফৰএভাৰৰ প্ৰডাক্টছ চেল কৰিব বিচাৰিছে বা আপুনি এনেকুৱা এটা ইমেজিন কৰক যে মানুহজনে আপোনাক ৰিচ আউট কৰিছে সুধিছে যে মোৰ এইটো হৈ আছে মই কি ল'লে ভাল হ'ব কোনটো প্ৰডাক্টছ ল'লে ভাল হ'ব ৰাইট বা যদি আপুনি ইউজে কৰা নাই এবছলুটলি সঁচা কথাটো হৈছে এইটোৱে যে মানুহে আপোনাক ট্ৰাষ্ট কৰিব নেকি কি ক'ব আপুনি 3 নম্বৰ কথাটো হৈছে কি ইয়াত গ্ৰ'থ হয় নে নহয় বহুতে ভাবে যে ফৰএভাৰ লিভিং বিজনেছটো মই জইনটো কৰিম ঠিক আছে কিন্তু গ্ৰ'থ হয় নে নহয় এনচাৰ ইজ য়েছ বাট ডিফিকাল্ট হয় অকণমান কিয় ডিফিকাল্ট হয় বিকজ ইয়াত আপোনাৰ ষ্ট্ৰং পাৰ্চনেল ব্ৰেণ্ডিং বিল্ড কৰিব লাগে তেতিয়াহে মানুহে আপোনাক জইন কৰিব যে এক্সপ্লেইন কৰিব ৰাইট এটা ছিষ্টেম আপুনি শ্ব' পাৰিব লাগিব কি ছিষ্টেমত আপুনি কাম কৰি আছে ষ্টাৰ্টিঙত সেই ছিষ্টেমৰ বেনিফিটছ কি আছে লং টাৰ্মত সেই প্ৰচেছটো আপুনি বুজাব লাগিব প্ৰডাক্ট বেছড কোম্পানী ঠিক আছে আপুনি যদি এতিয়া এই প্ৰডাক্টছ বেছড কোম্পানী আপুনি যদি প্ৰডাক্টছটোৱে যদি ৰিমুভ কৰি দিয়ে ঠিক আছে তেনেহ'লে আপোনাৰ একো নহ'ব ৰাইট কি হ'ব আপোনাৰ কোম্পানী কাৰণ ফৰএভাৰ লিভিং কোম্পানীটো হৈছে প্ৰডাক্ট বেছ লাষ্ট বাট নট দ্য লিষ্ট সেই যোনবোৰ মানুহে আপোনাক ফ'ৰ্চফুলি প্ৰডাক্টছ দি আছে সেইবোৰ ৰাইট নে ৰং ফ'ৰ্চফুলি আপোনাৰ প্ৰডাক্টছ ল'ব দি আছে চাওক ইয়াত আৰু এটা সঁচা কথা আছে যে বহুত মানুহে আপোনাক নক'ব এই কথাটো কিছুমান টিম আছে কিছুমান আপলাইন আছে য'ত আপোনাক ফ'ৰ্চ কৰিব প্ৰডাক্টছ বাই কৰাৰ কাৰণে হুইচ ইজ ৰং ৱাই ইউ শ্বুড নট ডু লাইক ডেট কিয় কথাটো হৈছে এইটোৱে যে বহুত মানুহে আপোনাৰ লগত আহে ফৰএভাৰ প্ৰডাক্টছ যেতিয়া আপোনাৰ তাতে আহে প্ৰডাক্টছ আপুনি এটা ভেল্যু প্ৰভাইড কৰিব লাগে ভেল্যু ঠিক আছে
আমাৰ লগত বহুত প্লেটফৰ্ম আছে, ইনষ্টাগ্ৰাম আছে, ইউটিউব আছে, ঠিক আছে। তাত আপুনি আহক, প্ৰথমে আপুনি নিজকে নিজে গ্ৰুম কৰক, নলেজ দিয়ক মানুহক। এনেকুৱা বস্তুত আপুনি ভিডিঅ'জ বনাওক য'ত আপুনি স্পেচিফিক টপিকছ, য'ত আপোনাৰ ৰাইট নলেজ আপুনি দিব পাৰি আছে ফৰ এভাৰ ইণ্ডাষ্ট্ৰীৰ বিষয়ে। ভুল ফেক ৱৰ্ক ফ্ৰম হোম জব নহয়, সঁচা কথা এটা, সঁচা বস্তু। তাৰ পৰা মানুহবোৰে আপোনাৰ লগত আহিব, মানুহবোৰে আপোনাক কুৱেশ্যন কৰিছে, ইজ ইট নেচেচাৰী যে আপুনি প্ৰডাক্টছটো চেল কৰিব লাগে, নে মানুহজনে সুধিব পাৰে যে প্ৰডাক্টছ ল'বই লাগিব নেকি, ঠিক আছে। যেতিয়া আপোনাৰ কথাখিনি হৈছে কি, আপুনি যদি এতিয়া ৰাইট ইনফৰ্মেশ্যন প্ৰভাইড কৰে ইউটিউবৰ থ্ৰু দিব, যিকোনো ছ'চিয়েল মিডিয়া প্লেটফৰ্মেদি, তেতিয়া আপুনি মানুহজনক কণ্টেক্ট কৰিব, ৰাইট। আপোনাৰ তেতিয়া ভাল ছাজেশ্যন দিব পাৰিব আপুনি। চ' বেষ্ট ছাজেশ্যন হৈছে এইটোৱে যে প্ৰথম কথা হৈছে আপুনি প্ৰথমে ইউটিউবত আহক, এটা ভেলিউ প্ৰভাইড কৰক ৰিগাৰ্ডিং প্ৰডাক্টছ, ৰিগাৰ্ডিং ফৰ এভাৰ ইনফৰ্মেশ্যন, বিজনেছ ইনফৰ্মেশ্যন, বিজনেছ নলেজ, য'ত আপুনি এটা ভেলিউ প্ৰভাইড কৰিলে মানুহবোৰে, যোনবোৰ মানুহ ইণ্টাৰেষ্টেড সেই মানুহবোৰ অট'মেটিকলি আপোনাক জইন কৰিব, ৰাইট। চ' এইটো হৈছে আমাৰ স্মাৰ্ট ষ্ট্ৰেটেজিছ। আৰু আমাৰ জইন কৰাৰ লগতে আমাৰ লগত কিছুমান ছিষ্টেম আছে বেক এণ্ডত, ঠিক আছে। আমি এইবিলাক কল কৰি মেছেজ কৰি নাথাকোঁ এনি টাইম, ঠিক আছে। চ' ইয়াত আমাৰ যিমান টপ লিডাৰ্ছ আছে আমাৰ ছিষ্টেমত, যোনে আৰ্নিং ভাল কৰি আছে, সিহঁতে গোটেইবোৰ মানুহ আমাৰ ইয়াতে ক্ৰিয়েটাৰ্ছ হয়। আমি ক্ৰিয়েটাৰ বনাওঁ প্ৰত্যেকজন মানুহক, ঠিক আছে। চ' আপুনি যদি এটা ভেলিউ প্ৰভাইড নকৰে, গ্ৰ'থ নহ'ব ফৰ এভাৰ লিভিং প্ৰডাক্টছত। উইদাউট প্ৰডাক্টছ আৰু নহ'ব। কথাটো হৈছে কি, ইয়াত আপুনি প্ৰডাক্টছ বাই কৰিব নালাগে এভৰি মান্থ, ঠিক আছে। বাট ইয়াত এইটো কথাই ক'ব বিচাৰিছোঁ যে আপোনাৰ যদি এক্সপিৰিয়েঞ্চ নাথাকে প্ৰডাক্টছত, তেনেহ'লে আপুনি যদি কনজিউম কৰা নাই প্ৰডাক্টছ, এটাও এতিয়ালৈ কনজিউম কৰা নাই, আপুনি নাজানে, তেনেহ'লে আপুনি এটা বেটাৰ কনভিকশ্যন আপুনি দিব নোৱাৰিব, ভিতৰত নাহিবই কনভিকশ্যনটো নিজৰ, ৰাইট। চ' আপুনি মানুহক যদি বুজাব বিচাৰিছে, তেনেহ'লে আপোনাৰ যিকোনো প্ৰডাক্ট আপুনি এটা ইউজ কৰিব লাগিব, তেতিয়াহে আপোনাৰ কনভিকশ্যন আহিব ভিতৰত। চ' সেইকাৰণে গাইজ আপোনালোকে ফৰ এভাৰ প্ৰডাক্টছটো ইউজ কৰক, এমেজিং প্ৰডাক্টছ হয়। আৰু আফটাৰ ইউজিং দেম যেতিয়া আপুনি ইউজ কৰিব, তেতিয়া আপোনাৰ কনফিডেঞ্চ এটা আহিব ভিতৰত। চ' যদি আপুনি বুজাব বিচাৰিছে কোনো ধৰণে আপুনি ধৰি এচিভ কৰিব খুজিছে গ্ৰ'থ, বা এটা আপোনাৰ ভাল প্লেটফৰ্মত, ভাল আপুনি যাব বিচাৰিছে এই ইণ্ডাষ্ট্ৰীৰ ভিতৰত, ৰিমেইনিং 100% আপোনাৰ অনলাইন, কোনো মানুহক ফ'ৰ্চ নকৰাকৈ, কোনো মানুহক কনভিন্স নকৰাকৈ, কোনো কল নকৰাকৈ, কোনো মেছেজ নকৰাকৈ, উইদাউট গোয়িং টু অফিচ নোযোৱাকৈ, উইদাউট ৱৰ্কিং এট দ্য অফিচ নিজে নোখোলাকৈ, ৰাইট। আপুনি যদি এনেকুৱা ছিষ্টেমত কাম কৰিব বিচাৰিছে, তেনেহ'লে ডেছক্ৰিপশ্যনত আমাৰ লিংক আছে 90 মিনিটৰ। সেই 90 মিনিটৰ অট'মেশ্যন লিংক, যোনটো মাষ্টাৰ মাইণ্ড ৱেবিনাৰ আছে, সেই তাত আপুনি ইনফৰ্মেশ্যনখিনি পাব যে কেনেকৈ আপুনি বিজনেছটো এটা 10x গ্ৰ'থ লৈ যাব পাৰে। 10x নেটৱৰ্ক মাৰ্কেটিং বিজনেছ থ্ৰু অট'মেশ্যন। আপুনি যিকোনো বিজনেছত আছে, আপুনি অকল ফৰ এভাৰ নহয়, আপুনি যিকোনো বিজনেছত আছে, আপুনি ভেষ্টিজত আছে, মডি কেয়াৰ, হাৰ্বেল লাইফ, য'তে নাছে কিয় আপুনি এমৱে, সকলো কথা আপুনি বুজি পাব যে কি ধৰণে আপুনি বিজনেছটো কৰিব পাৰে। আৰু যদি আপুনি মোৰ বিজনেছটো আপুনি জইন কৰিব বিচাৰিছে মোৰ লগত, তেনেহ'লে এটা মোৰ লিংক আছে ডেছক্ৰিপশ্যন লিংকত, য'ত আপুনি দিয়া আছে, তাত আপুনি সকলো কথা বুজি পাব, কমপ্লিট কথাখিনি বুজি পাব। আৰু ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ ফ্ৰীতে আপুনি কৰিব পাৰিব, কোনো ৰেজিষ্ট্ৰেশ্যন প্ৰচেছৰ পইচা নালাগে। আৰু আপুনি তাৰপাছত মোৰ লগত কানেক্ট কৰিব পাৰে। কানেক্ট কৰাৰ পাছত মই আপোনাক গাইড কৰিম প্ৰপাৰলি কেনেকৈ আপুনি বিজনেছটো 100% অনলাইন কৰিব পাৰে। আৰু এটা কথা এইটোৱে যে আপোনাৰ লগত যি ছিটুৱেশ্যন হৈ গ'ল, ঠিক আছে, আপুনি এনেকুৱা হ'ব পাৰে, বহুত মানুহে মোক ৰিচ আউট কৰে যে দাদা মইতো ফৰ এভাৰ বিজনেছ জইন কৰিলোঁ, পইচা দি দিলোঁ, এতিয়া মই কি কৰোঁ। তো তেতিয়া আপুনি কথা হৈছে ফৰ এভাৰ পলিচিছটো আপুনি চাই ল'ব, সেই পলিচিছৰ পাছতহে আপুনি কামটো কৰিব পাৰিব, ঠিক আছে। আৰু যিকোনো আপোনাক যদি হেল্প লাগে, যিকোনো কথা আপুনি বুজিব বিচাৰিছে, তেনেহ'লে ডেফিনেটলি মোৰ লগত কানেক্ট কৰিব পাৰে, ঠিক আছে। চ' ডেটছ ফৰ অল টুডে গাইজ। আজিলৈ মই ভিডিঅ'খিনি সামৰোঁ, ঠিক আছে। আৰু এই ভিডিঅ'টো আপুনি শ্বেয়াৰ কৰক, নতুন হয় যদি চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰি লওক, কাৰণ এনেকুৱা মই ন'টিছ কৰিছোঁ বহুত মানুহে ভিডিঅ'বোৰ চাই আছে বা ছাবস্ক্ৰাইব কৰা নাই, কাৰণ মানুহবোৰ বুজি পোৱা নাই, ৰাইট। ছাবস্ক্ৰাইব কৰাটো বহুত দৰকাৰ, তেতিয়াহে আপুনি এনেকুৱা ইনফৰ্মেশ্যন ভিডিঅ' পাব। আমাৰ অসমত নাই এনেকুৱা যোনটো ভিডিঅ' আপোনাক মই এতিয়া দি আছোঁ, ৰাইট। ডেফিনেটলি আপুনি ছাবস্ক্ৰাইব কৰি ল'ব। তো তেতিয়াহ'লে আপুনি টেক কেয়াৰ আৰু ষ্ট্ৰং থাকক, আৰু আপুনি এটা ৰাইট ডিচিশ্যন ৰাইট ছিষ্টেমৰ সৈতেহে ল'ব। বাই বাই।